ভাৰত আৰু ভূটানৰ মাজত ব্যৱস্থাপনা যোগাযোগ সম্প্ৰসাৰণৰ বাবে মই B3 অৰ্থাৎ ভূটান বড়োলেণ্ড আৰু বংগ উপকূলৰ বিকাশৰ পদক্ষেপৰ বিষয়ে ঘোষণা কৰিছো, যাৰ দ্বাৰা যোগীঘোপা আৰু ফুলবাৰীৰ সৈতে সুচল সংযোগ স্থাপন কৰা হ'ব। ইয়াৰ দ্বাৰা সীমান্তৰ দুয়োপাৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে এই অঞ্চলত আৰ্থিক কাৰ্যকলাপ উৎসাহ যোগাই পাৰদৰ্শী বাণিজ্য আৰু পৰিবহণ ব্যৱস্থা সহজ সাধ্য কৰি তুলিব পৰা যাব। নিশ্চয় এই বাজেটটো বিটিআৰৰ কাৰণে ভাল হ'ব আৰু আমি দুটা তিনিটামান বিষয় আমাৰ প্ৰায় 60 ভিলেজত ইনক্লুড কৰা হৈছে নতুনকৈ বিটিআৰত। সেই গাঁওখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আমাক ফাইনেন্সিয়েল ছাপোৰ্ট দিছে ডেভেলপমেণ্ট কাম আৰম্ভ কৰিবৰ কাৰণে। আৰু বড়োলেণ্ডৰ যিটো হেপিনেছ মিছন, এইটো বহুত জেগাত যেতিয়া কিবা এটা সংঘাত হয়, পোষ্ট সংঘাত ৰিকনচিলিয়েশ্যনৰ কামবিলাক নহয়। বিটিআৰত যিহেতু আমি কৰি আছোঁ, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড হেপিনেছ মিছনৰ কাৰণেও এটা ফাণ্ড আমাক দিছে। তেনেকুৱা কৰি বহুত নতুন নতুন বিষয় তাতে অন্তৰ্ভুক্তি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বিটিআৰৰ প্ৰতি এটা সদায় পজিটিভ মনোভাৱ এটা আছে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বিটিআৰ অঞ্চলত তেখেতসকলৰ কমিটমেণ্টৰ কাৰণে আজি ছাষ্টেইনেবল পিচ আহিছে। ডেভেলপমেণ্টটো এটা টাইম টেকিং এটা বিষয় হয়, গতিকে লাহে লাহেকৈ ডেভেলপমেণ্টটো হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ বাকী ডিষ্ট্ৰিক্টবিলাকত যেনেকৈ উন্নয়ন হ'ব লাগে, আমাৰ 5টা ডিষ্ট্ৰিক্টতো একে উন্নয়নটো কৰাৰ কাৰণে সমান সমান আমাক ছাপোৰ্ট কৰিছে। কাউন্সিলকো ছাপোৰ্ট কৰিছে আৰু তেখেতে ডাইৰেক্ট কিছুমান কামো কৰিছে, য'ত আমাৰ ৰাস্তা দলং অসম মালাৰ নিচিনা ৰাস্তাবিলাক পাবলৈ সক্ষম হৈছোঁ। ভাৰত আৰু ভূটানৰ মাজত ব্যৱস্থাপনা যোগাযোগ সম্প্ৰসাৰণৰ বাবে মই B3 অৰ্থাৎ ভূটান বড়োলেণ্ড আৰু বংগ উপকূলৰ বিকাশৰ পদক্ষেপৰ বিষয়ে ঘোষণা কৰিছো, যাৰ দ্বাৰা যোগীঘোপা আৰু ফুলবাৰীৰ সৈতে সুচল সংযোগ স্থাপন কৰা হ'ব। ইয়াৰ দ্বাৰা সীমান্তৰ দুয়োপাৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে এই অঞ্চলত আৰ্থিক কাৰ্যকলাপ উৎসাহ যোগাই পাৰদৰ্শী বাণিজ্য আৰু পৰিবহণ ব্যৱস্থা সহজ সাধ্য কৰি তুলিব পৰা যাব।